স্বাগতম জনাই মুহূৰ্তত আপোনাৰ বাবে এক বাতৰি লৈ আহিছো কোলা মানুহৰ আতংক কেন্দ্ৰ কৰি এতিয়া বিভিন্ন ধৰণৰ পৰিবেশৰ সৃষ্টি হ'বলৈ ধৰিছে কালগাছিয়াৰ বিভিন্ন ঠাইত আৰু তাকে লৈ এতিয়া হুলস্থুলীয়া পৰিবেশৰ সৃষ্টি হ'ল এই কোলা মানুহৰ আতংকক লৈ জনাইছো টাইমেটৰ সমূহ দৰ্শককে গুৰুত্বপূৰ্ণ বাতৰি উৰা বাতৰি কেন্দ্ৰ কৰি কালগাছিয়াত উত্তপ্ত পৰিস্থিতি কালগাছিয়াৰ বিভিন্ন ঠাইত কোলা মানুহৰ আতংক বালাপথাৰ উদমাৰী বালাগাঁও তাপেশ্বৰাত ৰাইজৰ মাজত আতংকৰ সৃষ্টি হয় এই কোলা মানুহৰ এক উৰা বাতৰি কেন্দ্ৰ কৰি পেলাই আৰু কেৱল সেয়াই নহয় এই কেইখন ঠাইৰ উপৰিও তিতাপানী খাতাৰতাৰী আৰু লগতে মইনবৰী তাৰকান্দিতো কোলা মানুহৰ উৰা বাতৰিক লৈ এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় কোলা মানুহৰ আতংকত নিশাৰ ৰাজপথত ওলাই আহি পহৰা স্থানীয় ৰাইজৰ দুষ্ট চক্ৰই উৰা বাতৰি প্ৰচাৰ কৰি চুৰি কাৰ্য সংগঠিত কৰাৰ এক আশংকাত সচেতন হৈছে লোক অৱশ্যে এইখিনি সময়তে উৰা বাতৰি কেন্দ্ৰ কৰি বিশ্বাস নকৰিবলৈ ৰাইজক আহ্বান জনায় পশুতুজনে এক আচৰিত ঘটনা সংঘটিত হৈছে উৰা বাতৰি কেন্দ্ৰ কৰি কালগাছিয়াত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় আৰু উৰা বাতৰি এক কোলা মানুহক লৈ উৰা বাতৰি সৃষ্টি হয় আৰু সেই উৰা বাতৰিৰ ফলতে কোলা মানুহৰ আতংকতে নিশা ৰাজপথত ওলাই আহি পহৰা দিয়ে স্থানীয় ৰাইজে এনে ধৰণৰ এক ঘটনা সংঘটিত হয় কালগাছিয়াত আৰু কালগাছিয়াৰ বিভিন্ন অঞ্চলত সংঘটিত হয় এই ঘটনা ইয়াৰ দৃশ্যাংশ দেখুৱাইছে টাইমেটৰ সমূহ দৰ্শকক কিদৰে লোক ৰাজপথলৈ ওলাই আহিলে আৰু আহি পেলাই কোলা মানুহৰ আতংকত পহৰা দিলেহি ৰাস্তাৰ ওপৰত আৰু ইয়াৰ দৃশ্যাংশ দেখাবলৈ চেষ্টা কৰিছো টাইমেটৰ সমূহ দৰ্শকক কিদৰে মাজনিশা ৰাজপথৰ ওপৰত লোক ওলাই আহে এক উৰা বাতৰিৰ ফলতে আৰু এই উৰা বাতৰি কোলা মানুহক কেন্দ্ৰ কৰি হয় উৰা বাতৰিক বিশ্বাস নকৰিবলৈও ৰাইজক আহ্বান জনায় একাংশ লোকে কিন্তু তথাপিও এতিয়াও কিন্তু অব্যাহত আছে এই কোলা মানুহৰ উৰা বাতৰি এতিয়া অব্যাহত আছে তেনে পৰিস্থিতিতে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় কালগাছিয়াৰ বিভিন্ন অঞ্চলত আৰু এই কলগছিয়াত সংঘটিত হোৱা এই ঘটনাৰ বিষয়ে সবিশেষ জানিবলৈ আমাৰ সৈতে আছে মন্তব্য বৰ্তমান সময়ত টাইম 8 প্ৰত্যক্ষ কৰি থকা সমূহ দৰ্শককে সেই মন্তব্য দেখুৱাই ল'ব বিচাৰিছো যোৱা কেইদিনৰ পৰা নামনি অসমৰ বালেকেইখন জিলাত কলা মানুহৰ এক আতংকৰ সৃষ্টি কৰিছে এই কলা মানুহৰ যে আতংকৰ সৃষ্টি কৰিছে কিছুমান চোৰ আৰু ডকাইতবিলাকে এই কলা মানুহৰ আতংকৰ নামত মানুহক ভয় দেখুৱায় যাতে মানুহে ঘৰৰ পৰা ওলাব নোৱাৰে এই যি ভয় দেখুৱায় দুষ্ট চক্ৰই ভয় দেখুৱায় তেওঁলোকে চুৰি কাৰ্য সংঘটিত হৈছে আৰু কলা মানুহৰ যিদিনৰ পৰা আহিছে সেইদিনৰ পৰা আমাৰ এই বৃহত্তৰ অঞ্চলত ঠাই বিশেষকৈ তেওঁলোকে চুৰি কাণ্ড সংঘটিত কৰি আছে এই ক্ষেত্ৰত আমি এটা কথাই উত্থাপন কৰিম যে প্ৰশাসন বৰপেটা জিলা প্ৰশাসন সষ্টম হ'ব লাগে যিসকল দুষ্ট চক্ৰই এই কাৰ্যটো সংঘটিত কৰি আছে সেইসকলক তেওঁলোকে সজাগ হৈ তেওঁলোকৰ ৰাতিত পেট্ৰলিয়াম কৰিব লাগে যিসকলে মানে ইয়াৰ লগত জড়িত আছে যিসকল দুষ্ট চক্ৰ এই ভুৱা আতংকৰ মানুহৰ মাজত বিয়পাইছে তেওঁলোকক অতি শীঘ্ৰে কৰায়ত্ব কৰিব লাগে লগতে আমি আজি বৰপেটা আৰক্ষী চকীত লক্ষীন্দ্ৰনাথ শইকীয়া ডাঙৰীয়াক এখন আমি পত্ৰ দিছোঁ পত্ৰত উল্লেখ কৰিছোঁ যে আমাৰ বৃহত্তৰ বৰপেটা অঞ্চল মনবিৰি আদি অঞ্চলত যিসকলে যাতে কলা আতংকৰ যাতে ভুৱা কোনো ধৰণৰ যাতে ভুৱা প্ৰচাৰ চলাব নোৱাৰে আমাৰ যিসকল বিটিপি আছে সেইসকলক লগত লৈ যাতে অতি শীঘ্ৰে আলোচনা কৰি পুলিচ প্ৰশাসন আৰক্ষী বাহিনী আৰু বিটিপিসকল ৰাইজসকল সজাগ কৰাৰ নিমিত্তে আজি আমি এই পত্ৰখন দিছোঁ মই যোৱাকালি পৰ্টেল নিউজবিলাকত মই চালোঁ যে আচলতে গণতন্ত্ৰৰ যিটো চতুৰ্থ স্তম্ভ বুলি সংবাদ মাধ্যমটো আমি ধৰি লওঁ কিছুমান এনেকুৱা পৰ্টেল নিউজ বা ফেচবুকত এনেকুৱা ধৰণৰ ভুৱা তথ্য যিটো বিজ্ঞানত আমি মানি ল'ব নোৱাৰোঁ বিজ্ঞানসন্মত নহয় সেইবোৰ কথা কিছুমান দুষ্ট চক্ৰই মানে এইবাৰ গাঁৱৰ মাজত সমাজৰ মাজত আমাৰ যিবিলাক নিৰহ মানুহ কৃষিজীৱী মানুহ তেওঁলোক অশিক্ষিত মানুহ সেই মানুহৰ মাজতে আতংকৰ সৃষ্টি কৰিছে মই এই ক্ষেত্ৰত প্ৰথমে দায়বদ্ধ কৰিম আমাৰ যিবিলাক পৰ্টেল নিউজ তেওঁলোকে কোনো ধৰণৰ গুৰুত্ব পালন কৰা নাই যধে মধে এনেকুৱা ধৰণে নিউজ কৰি সমাজত আতংক সৃষ্টি কৰিছে পৰ্টেল নিউজবিলাকে ৰাইজে আতংক হোৱা নাছিল এলোকৰ অপপ্ৰচাৰ মিছা কথা আৰু ভুৱা চোৰ তেও দেখা নাই কলা মানুহ ড্ৰেছ দেখা নাই গুচি গৈছে
তেওঁ প্ৰমাণ দিব নোৱাৰে গতিকে আমাৰ সমাজত এই দুষ্ট চক্ৰবিলাকে যাতে এনেকুৱা ধৰণৰ প্ৰভাৱ পেলাব নোৱাৰে আমি ভুৱা কথাত আমি যিবিলাক কথা বিজ্ঞানসন্মত নহয় সেইবোৰ কথাত যাতে আমি ভুল নাযায় আমি সজাগ হ'ব লাগিব কোনো দুষ্ট চক্ৰে এনেকুৱা নিউজ বা এনেকুৱা ধৰণৰ খবৰ দিলে আমি ৰাইজে আলোচনাৰ মাধ্যমত লাগিলে আমি শান্তি কমিটি ইয়াত গঠন কৰিম ডিউটি কৰাৰ কাৰণে এইবোৰ ভুৱা প্ৰচাৰ যাতে আমাৰ মনপুৰী অঞ্চলত তেওঁলোকে প্ৰচাৰ কৰিব নোৱাৰে আমাৰ আজি মোক ঘৰৰ পৰা দুবাৰ ফোন কৰি আছে অতি সোনকালে ঘৰত আহিব লাগে কলা মানুহ ধৰিব এই কলা মানুহৰ আতংকই আমাৰ তাৰাকান্দিৰ আৰম্ভ কৰি মইনপুৰ অঞ্চল সোণাবাৰীবিলাক এতিয়া আমাৰ মাজত সোমাই গৈছে এতিয়া আমি অন্ধবিশ্বাস কৰিলে নহ'ব আমি বিজ্ঞানত বহুত আগবাঢ়ি গৈছোঁ আমাৰ অঞ্চলৰ ল'ৰা ছোৱালীবিলাক লিখা পঢ়া কৰিছে আমি সামাজিক হিচাপে আমি সমাজৰ এজন সচেতন ব্যক্তি হিচাপে আমি যুৱ প্ৰজন্মক এই ক্ষেত্ৰত বুজাই আমি যাতে আমাৰ এই মইনপুৰ আৰক্ষী চকীৰ বিষয়ে বিভিন্ন ধৰণৰ আপোনাৰ ভিডি পাৰ্টি আছে গাঁৱৰ ৰক্ষা বাহিনী আছে সেইলোকৰ লগত আলোচনা কৰি NGOৰ তৰফৰ পৰা হ'লেও আমি পহৰা দি এই দুষ্ট চক্ৰ যাতে আমাৰ অঞ্চলত সোমাব নোৱাৰে মুখত কালি সানি তেওঁ কলা মানুহ হৈ এটা আতংক সৃষ্টি কৰিব এই ঘটনা যাতে নহয় তাৰ কাৰণে আমি ইতিমধ্যে অহাকালি আমি এই বিষয়ে ব্যাপকভাৱে আমি আলোচনা কৰিম NGOৰ অধীনত যাতে আমাৰ এই অঞ্চলত এই ধৰণৰ অপপ্ৰচাৰ দি চুৰি কাৰ্য বদমাচি কিছুমান সংগঠিত কৰি আছে গতিকে এইটো কেৱল ভুৱা এইটো আমি কোনো বিশ্বাস নকৰোঁ আমি বিশ্বাস কৰিলে আমাৰ নিজৰে ক্ষতি আৰু এইদৰে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় আৰু কলা মানুহৰ আতংক কলা মানুহৰ বিষয়ে ভয় দেখুৱাই কোনো লোকে আতংকৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰিছিল আৰু যেতিয়া কলা মানুহৰ ভয় দেখুৱাই তেতিয়া ৰাইজে ঘৰৰ ভিতৰত সোমাই থাকি ওলাই নহাৰ সুযোগ লৈ চুৰি কাৰ্য সংঘটিত কৰিবলৈ চেষ্টা চলাই আছে বুলি মন্তব্য কৰে টাইম 8ৰ সন্মুখত